Hi guys, good morning. কি খবৰ সকলোৰে? আশা কৰো সকলোৱে ভালে আছে। আপোনালোকক পুনৰবাৰ মই নতুন এটা ব্লগলৈ স্বাগতম জনাইছো। আমি যাবলৈ ওলাইছো আকৌ এবাৰ পিকনিকলে আৰু দেগাঁওতে থকা চিকাৰীঘাটৰ পিকনিক প্লেছলৈ যাবলৈ ওলাইছো। এতিয়া ঘৰৰ পৰা ওলাই আহিলো। তেনেহলে আপোনালোককো দেখাও আজি এই ব্লগটো চাই থাকক। ভাল লাগিলে শেষত লাইক এটা কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব। এয়া লগত আছে এইফালে আইতাও আছে, এইফালে হাজবেণ্ডৰ লগৰ আৰু এইফালে মাইনা গাড়ী চলাবলৈ বহি আছে। নহলে ডাইৰেক্ট তাত গৈ দেখামগে, চাই থাকক ব্লগটো। এইফালে আহি পাই গলোহি, গাড়ী ৰাখি ল'ব আৰু ল'ব। এটা চাফ চিকুণত লাগি আছে, এইখিনিতে খাম। এইখিনি ধুনীয়া সুবিধা দি দিছে আচলতে, এনেকুৱা বাঁহেৰে এনেকৈ বনাই দিছে। ইয়াতে স্কিন তৰি ল'লে হ'ব আৰু ইয়াতে বনাই মেলি খাব পাৰি। যোৱাবাৰ আহোঁতে ইয়াত পানী আছিলে, কিন্তু এবাৰ পানী শুকাইছে, পানী নাইয়ে বুলি ক'ব পাৰি। সেইটো ছাইডলৈ অলপমান আছে। এইবোৰ দেখিছে মানুহবোৰে খাই হয়, কিন্তু চাফা কৰি থৈ নাযায়। এইবোৰ এতিয়া আমাৰ চাফা কৰিবলগীয়া হৈছে। আপোনালোকে এনেকৈ পিকনিক খাবলৈ আহিলে পাৰিলে চাফা কৰি থৈ যাব, যাতে পিছত অহা মানুহখিনিয়ে যাতে ধুনীয়াকৈ খাব পাৰে। দেখিছেনে অলপমান লেতেৰা হৈ আছে, আৰু ইয়াত থকা মানুহখিনিয়েও চাফা কৰিব পাৰে। এয়া মানুহ আহিছে আমাৰ গাইছ। ইয়াত দেখিছে একদম নদী পাৰ ৰখি আছোঁ, বতাহ মাৰি আছে বিশেষকৈ ভাল লাগিছে। আমাৰ এইফালে জুই জ্বলাবলৈ চেষ্টা কৰি আছে, বতাহ মাৰি আছে কাৰণে নুমাই নুমাই গৈছে। খানাত কি কি আছে আপোনালোকক দেখাম, তেনেহ'লে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। যোৱা বছৰ আপোনালোকক দেখাইছিলোঁ চিকাৰীঘাটৰ পৰিৱেশটো। সেইবাৰত কিন্তু মই পিকনিক খাবলৈ অহা নাছিলোঁ, এইবাৰ পিকনিক খাম বুলি আহিলোঁ। সেইবাবে ভাবিলোঁ আপোনালোককো দেখাওঁ। তেনেহ'লে ভিডিঅ'টো চাই থাকক, কণ্টিনিউ কৰি থাকক। যিমান পাৰোঁ মই আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম। এইফালে আমাৰ ব্ৰেকফাষ্ট ৰেডি কৰিছে। মই ল'লোঁ এটা বগৰী টোপোলা, এতিয়া নিয়াৰ পৰা নিমখো লৈ লৈছোঁ, খামগৈ আৰু এতিয়া আমি পূৰা মজাছে খাওঁগৈ। বগৰী টোপোলা লৈ লৈছোঁ। এইফালে ৰাইজে জুই ধৰি ল'লে, এয়া কেৰাহী পাতিলে। আৰু ইয়াত কি বনিব? এয়া বৰ্তমান আমি মাংসৰ কাৰণে তৈয়াৰ কৰি আছো। মাংসটো কি মাংস কৈ দিয়কচোন। হাঁহৰ মাংস আছে আৰু মুৰ্গী আছে আৰু খাচীও অকণমান ব্যৱস্থা কৰিছো। আৰু এখন হেৰি টেষ্ট কৰিবলৈ, এখন টেষ্ট কৰিবৰ কাৰণে দেই, এখন টেষ্ট কৰিবলৈ আমি আৰু 2021 চনটো ভাল ধৰণে বিদায় দিব বিচাৰিছো। সেইটোৱেইটো। সেইফালে আমাৰ পাৰ্টি ব্ৰেকফাষ্ট কৰাত লাগি আছে। চবে হাই এটা কৈ দিয়া। ইয়াত কি কি হ'ব এতিয়া? ইয়াত আছে এতিয়া মিক্সাৰ চব্জি, ফুলকবি, বন্ধাকবি, গাজৰ, বেঙেনা আৰু কি আছে? সালাড আছে, মটৰ আৰু আলু পিটিকা আছে দেই। আলু পিটিকা হ'ব নি? এইটো পুৰা আলু পিটিকা ন? পুৰা আলু টেষ্টে বেলেগ ন? এইফালে চব্জি পাচলি কটাত লাগি আছে। মাংসৰ কাৰণে আলু, পিঁয়াজ, এয়া হাঁহৰ মাংস। হাঁহৰ মাংস ন? হাঁহৰ মাংস দেই। এইফালে বনাই আছো লোকেল মুৰ্গী মাংস, আৰু জুইত বনাই আছে হাঁহৰ মাংস। সেইফালে বনি আছে হাঁহৰ মাংস। আৰু কিমান বাকী আছে? আৰু বেছি টাইম নালাগে, আৰু 10 মিনিট 15 মিনিট মানতো হৈ যাব। অকণমান গ্ৰেভি কৰা হৈছে, হাঁহৰ লগত জহা কোমোৰা দিয়া হৈছে। হে মজা। কোমোৰা লগতহে মিলে আকৌ ন হাঁহৰ মাংসটো? কোমোৰা লগতহে মিলে। জহা কোমোৰা হ'লে আৰু ভাল আৰু। আপাৰ আছামৰ মেইন খাদ্য আৰু। আপাৰ আছামৰ
গাইছ আমাৰ খানা বনাই আছে মাংস হাঁহৰ মাংসটো আৰু লোকেল মুৰ্গী মাংসটো হৈ গ'ল এতিয়া ছাগলী মাংসৰ অকণমান জ্বলা বনাব তাৰপিছত আকৌ লেবৰা চব্জি এটা আছে আৰু লগতে সালাড হ'ব ভাতটো বাৰু হৈ গ'ল এতিয়া ভাবিছো আপোনালোকক অলপমান আগলে দেখাওঁগে ধুনীয়া এখন দলং বনাই থৈছে আগলে আপোনালোকক দেখাওঁ আৰু ইপাৰলৈও যাম কাৰণ পানী শুকায়ে গ'ল একেবাৰে সেইবাবে ধুনীয়াকৈ যাব পাৰিম আৰু আপোনালোককো দেখাওঁ তেনেহ'লে এতিয়া বেক কেমেৰা কৰি চাই থাকক Shine bright up all night, we're never slowing down. Fall in love, drunk mistakes, we're bound to hit the ground. Gotta keep this feeling, keep on breathing, even if we're slipping away. So I close my eyes and lose myself now, do it like it's only a day. We gotta party for a lifetime. No, we ain't stopping for the sunrise. And we don't care about the bad nights. And for a second I can feel like this. Make me feel like এয়া আমি দলঙৰ পৰা নামিলোঁ এইটো চাইডে আহিলোঁ মানে এইটো পাৰে আহিলোঁ দলঙৰ এইপাৰে এয়া দেখিছে এইপাৰে থকা মানুহবোৰ এইফালে বেপাৰ কৰিবলৈ আহে তেওঁলোকৰ সেইবোৰ বস্তুবোৰ তেনেকৈ বাইকত লৈ মেলি যায় এইখন দলংখন দিয়াৰ পৰা অলপমান সুবিধাই হৈছে আগতে পানী হওঁতেন ইয়াত ডাঙৰ নাও এখন আছিলে সেইখনে দিয়ে অহা যোৱা কৰে মানুহ ইপাৰৰ পৰা সিপাৰলৈ যায় আপোনালোকক দেখাইছিলোঁ মই যোৱা বছৰ যিটো মই ব্লগ বনাইছিলোঁ ইয়াত তেতিয়া আমিও আহিছিলোঁ অলপমান এইটো পাৰে সেই নাওখনতে এতিয়া আপোনালোকক এনেকৈ দেখাম কেনেকুৱা লাগিছে মানে ভাল লাগিছে খালি পানী শুকাই গ'ল নাওখনো নাই ন এনেকৈ আপোনালোকক দেখাইছোঁ এয়া দেখিছে গোটেই একদম বহুত দূৰলৈকে এনেকৈ বালিয়ে হয় বহুত দূৰলৈহে আচলতে মানুহৰ ঘৰবোৰ আছে দেখিয়ে নাপায় বাইক নিবলৈ অকণমান প্ৰব্লেমেই হয় বালিত লাগি ধৰে সেই ল'ৰাজনৰ বাইকখন লাগিয়ে ধৰিলে বালিত এতিয়া ঠেলিব লাগিব চাগে মোৰ ফুপনি উঠি গৈছেগৈ বালিত খোজকাঢ়ি বালিত তেনেকৈ খোজকঢ়া অভ্যাস নাই এতিয়া আমি আকৌ যাওঁ সেইফালে যাওঁ আপোনালোকক সেইফালে দেখাম কি আছে তেনেকৈ বৰ বিশেষ নাই বাৰু তথাপিও দেখামগৈ আপোনালোকক বলক আমি এতিয়া অকণমানি নদী এখন পাৰ হ'ম এয়া কাৰণ ৰাস্তা নাই পাৰ হৈ যাবলৈ নহ'লে চলো पानी में ही जाना पड़ेगा মোৰ ভৰি চক অৱস্থা নাই চাংঘৰৰ ওপৰত উঠি ললো এতিয়া দলংখনতে আছো বাৰু মই এতিয়া ভিতৰলৈ যাম আস্তে আস্তে হেয়া ধুনীয়া এখন টেবুল থৈ দিছে ইয়াতে ধুনীয়াকৈ বহি খাব পাৰে এইকণ শান্তি আৰু লাগে মানুহক সঁচাকৈ Hey,
এইফালে আমাৰ ৰাইজে খোৱাত লাগি আছে একদম কেনেকুৱা হৈছে খানা মজা হৈছে তাৰপিছত আমাৰ পাল পৰিব আমি খাম একেলগতে আপোনালোকক কাৰণ এইফালে দেখাই আছিলোঁ ভিডিঅ' কৰি আণ্টি কেনেকুৱা লাগিছে নাচা আকৌ নাচা এটা খাব লাগে গাইজ আজি এই ব্লগটো মই ইমানতে এণ্ড কৰোঁ আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে তেনেহ'লে লাইক এটাও কৰি দিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তলতে থকা নটিফিকেশ্যনৰ বেল আইকনটো টিপি অল কৰি থ'ব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যনত পাই থাকে আপোনালোকৰ কমেণ্টবোৰ পালে খুবেই ভাল লাগে মই আচলতে বেছি উৎসাহ পাওঁ আৰু ভিডিঅ' বনাবলৈ কাৰণে যদি অকল লাইক এটা মাৰি থৈ দিয়ে তেতিয়া মই গম নাপাওঁ যদি কমেণ্টটো কৰিলে আচলতে গম পাওঁ যে আপোনালোকে চাইছে বুলি সেইকাৰণে কমেণ্টটো কৰিবলৈ একেবাৰে নাপাহৰিব ছাবস্ক্ৰাইবো কৰি দিব আপোনালোকৰ অলপমান ছাপোৰ্টে মোক বহুতখিনি আগুৱাই যাবলৈ সহায় কৰিব সেইকাৰণে ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব যিসকলে মোক ভাল পায় আৰু তেনেহ'লে ইমানেই দেখালোঁ আৰু আকৌ নেক্সট ভিডিঅ' লগ পাম আজিলৈ আহোঁ তেনেহ'লে বাই বাই